শুনিবলৈ পাইছোঁ তোমাৰ কাৰণে বোলে বহুতে হাতো কাটি দিয়ে বোলে কি গম পোৱা অঁ সঁচা কি তুমি নাজানা মই নাজানো মোৰ লাজ লাগিছে এনেকুৱা লাগে নেকি ইমানে বেছিকে মই তোমাৰ এতিয়া যিহেতু তুমি এগৰাকী বৰ্তমান সময়ৰ জনপ্ৰিয় অভিনেত্ৰী আৰু আমি ইতিমধ্যে গম পাইছোঁ তুমি বহুতে ক্ৰাছ হৈ পৰিছা কি ক'বা কিবা বিশেষ অভিজ্ঞতা তোমাৰ আছে নেকি তোমাৰ পিছত ধৰি লওক কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছে নেকি যে কোনোবাই তোমাৰ প্ৰেমত পৰি মানে একদম সীমা ক্ৰছ কৰি দিছে বোলে এনেকুৱা অভিজ্ঞতা আছে নেকি এনেইতো মানে আপুনি ক্ৰাছৰ কথা সুধিছে নে প্ৰেমিকৰ কথা মই এতিয়া প্ৰেমিকৰ কথা সুধিছোঁ প্ৰেমিকৰ কথা অ'কে আছে প্ৰেমিক আছে মানে কি আৰু এটা সময়ত আছিলে এইবোৰ সৰু থাকোঁতে ঘৰৰ গেটত চিঠি দি থৈ যায় কিবা কিবি আগতে সৰুতে ক্লাছ 7-8ত আৰু এনেকৈ চিঠি দি থৈ গৈছিলে ঘৰৰ গেটত ৰাতিপুৱা উঠি মই পেপাৰ বুলি ভাবিছিলোঁ আৰু জেনেৰেলি পেপাৰ থাকে তাতে তাৰপিছত গৈ পিনি দেখোঁ এখন চিঠি থেংক গড মা বা দেউতাই গৈ নেদেখিলে এইখন মই দেখিলোঁ তাৰপিছত হ'লেও মই আহি পিনে মাক দেখুৱাইছোঁ মা চোৱা এখন এনেকৈ আছে এই তেনেকুৱাই কেতিয়াবা কিছুমান থাকে মাৰ তাত ফোন কৰে দেউতাৰ তাত ফোন কৰে ক'ৰ পৰা নম্বৰবোৰ পাই নাজানো ইভেন এতিয়াও দেউতাৰ নম্বৰত ফোন কৰে অঁ দেউতাৰ নম্বৰত ফোন কৰে কিছুমান দিগাংগনা নেকি এনেকৈ কেনেকৈ জানো দেউতাৰ নম্বৰ পাই মোৰতো পোৱা বেলেগ কথা তেনেকুৱাই আছে কিছুমান আৰু কিছুমান মোৰ যিটো ইমেইল বিজনেছ একাউণ্ট হয় ইমেইল একাউণ্টটো তাতো প্ৰেমৰ কথা কৈ পিনি মেছেজ দিয়ে মেইলো কৰে তাতে মেইলৰ পৰ্যায়লৈ যায় এফ বিটো ইনষ্টা আছেই অঁ এফ বি ইনষ্টা ডাইৰেক্ট মেছেঞ্জাৰত মেছেজ দিয়ে বাৰু মেইলতো মেছেজ আহে মোৰ তাকে হাঁহি উঠে কেতিয়াবা মানুহ কিছুমান মানে আচলতে ইমানেই বেছি ভাল পায় নেকি মোক কোনটো ভাল পোৱা কথা কৈছে মই সেইটো ভাল পোৱা কথা কোৱা নাই আচলতে মানুহবোৰে হয়তো মোৰ লগত কথা পাতিব ভাল বিচাৰে বা এনেকৈ চিনাকি হ'ব বিচাৰে আৰু তেনেকৈ মানুহবোৰে ইমান চেষ্টা কৰে ঠিক আছে যিবিলাকে বিচৰাবিলাকক তুমি কেতিয়াবা সুবিধা দি পাইছা নাই কেতিয়াবা মই মেছেজ কৰোঁ যিবোৰে বহুত বেছিকৈ মেছেজ কৰে বা এয়া কৰে ইগন'ৰ কৰিব ভাল নালাগে কাৰণ তেওঁলোকেও ইমান এটা সময় উলিয়াই মোক এইখিনি এটা কথা আছে শুভাকাংক্ষী আৰু মানে তোমাৰ যিবিলাকে তোমাক ধৰি লোৱা ভাল পাব বিচৰাৰ শুভাকাংক্ষীৰ মাজত পাৰ্থক্য আছে শুভাকাংক্ষী তোমাক কামক শ্ৰদ্ধা কৰিব তোমাক ভাল পাব কিন্তু এচাম আছে তোমাক ধৰি লোৱা তোমাৰ প্ৰেমত মানে ৰ'ব নোৱাৰা হৈ যায় তেনেকুৱা আচামৰ কথাহে মই সুধি আছোঁ আৰু তেওঁলোককোতো খিব নোৱাৰি প্ৰেমত কৰিব পাৰে মানুহ কোনো প্ৰব্লেম নাই প্ৰেমত কৰিব পাৰে আৰু মই কি তেনেকুৱা এক্সট্ৰিম লেভেল ক্ৰছ কৰিছে নেকি কোনোবাই এতিয়ালৈ সন্মুখততো মই কৰা নাই এইবোৰে আৰু ফোন কৰিব মেছেজ কৰিব কেতিয়াবা কেনেকৈ নাম্বাৰ চাম্বাৰবোৰ পাই নাজানো মেছেজ কৰি থাকিব হোৱাটছএপত মেছেজ দিয়ে এনেকৈ তেনেকৈ তোমাক ভাল পাওঁ কেইজনমানেতো ইনষ্টাগ্ৰামত হেৰি এনেকৈ দিব মানে এনেকৈ দিলে কি মই মানে চিট কৰিছোঁ আৰু কিন্তু আচলতে বেচেৰাৰ ভুল নাছিলে তাৰ লগতো বেলেগ কোনোবাই মোৰ নামৰ একাউণ্ট খুলি কথা পাতি আছিলে তোমাৰ নামত ফেক একাউণ্ট চলিছিল কথা পাতি আছিলে তেনেকৈ তাৰ ফ্ৰেণ্ডে কল কৰিছে মোক সি কল কৰিছে এনেকৈ মইতো গমেই নাপাওঁ তোমাৰ নাম বহুত ডাঙৰ কথা তোমাৰ নামত ফেক একাউণ্ট চলিছিল সেইটোৱে মানে সেইটো কথা কৈছোঁ তেনেকৈ মানুহবোৰে কি হয় এটা মানুহৰ মনত এটা সপোন আহি যায় ন এতিয়া কথা পাতিলে মোৰ লগতো যদি ইভেন কোনোবা এজনে কথা পাতে এনি টাইম কথা পতাৰ পিছত হৈ যায় তেনেকুৱা মানুহৰ এইপিনে কোনে কৰি থাকে এইবোৰ নাজানো আৰু যোনে একাউণ্ট বন্ধ হ'ল নেকি সেইটো মই বন্ধ কৰি দিলোঁ একাউণ্টটো আৰু যিজন ল'ৰাই মোক কৈছিলে ময়ো তাক ভালকৈ বুজাই ক'লোঁ যে এনেকুৱা হৈছে হ'লেও মানে সি বিশ্বাস কৰিবই নোখোজে মানে তুমিয়ে হয় আৰু ময়ে হয় আৰু যদিও মই নহয় মোকে লাগে তাক মানে আচ্ছা কেতিয়াবা আমি দেখোঁ কিছুমানে ধৰি লোৱা চেলিব্ৰিটিবিলাক সাধাৰণতে বহুতৰ কাৰণে সপোনৰ ৰাণী হৈ পৰে সহজ ভাষাত ক'বলৈ গ'লে ভাল মানে যিকোনো প্ৰকাৰে ভাল পাব বিচাৰে বহুতে এনেকুৱা তুমি কিমান পাইছা এতিয়ালৈকে তোমাক মানে লাগেই মানে দিগাংগনাক মই ভাল পামেই মানে এনেকুৱা পাইছা নাই ইমান ডাইৰেক্টলি কথা পতা নহয় যে কাৰোৰ লগত হয়তো সিমানখিনি হোৱা নাই কিন্তু মানে মোৰ শুভাকাংক্ষী বহুত আছে মানুহবোৰ ইমান ভালকৈ মেছেজ কৰে
মানে ধুনীয়া ধুনীয়া কথা কিছুমান কয় বহুত বেছি ভাল লাগে তেতিয়া মনটো মেছেজবোৰ পঢ়ি ইমান কিছুমান ধুনীয়া ধুনীয়া কবিতা লিখিও পঠিয়ায় আৰু কবিতা পঢ়ি মই বহুত বেছি ভাল পাওঁ কবিতা সেনেকৈ ভাল লাগে আৰু কিন্তু এক্সট্ৰিম লেভেলৰ সন্মুখলৈ এতিয়া হোৱা নাই মানে হেৰি ফালৰ পৰা আৰু তোমাৰ এতিয়া বৰ্তমান আছেনে কিবা কিবি নাই নাই এতিয়া নাই বুলি কৈ ভুল কৰি দিলা কিন্তু নহয় কামত ব্যস্ত হৈ থকা পৰে কামৰ লগত জড়িত হৈ আছে মোৰ চাগে আৰু বেছি আহি যাব নহয় নহয় আমি শুনিবলৈ পাইছোঁ তোমাৰ কাৰণে বোলে বহুতে হাতো কাটি দিয়ে বোলে কি গম পোৱা অঁ সঁচা কি তুমি নাজানা মই নাজানো কোনে কৰিছে আছে সেই যিসকলে কৰিছে আজি ইণ্টাৰভিউত যদি চাই নাই তলত লিখিব মই কৰিছিলোঁ বুলি কিয় কৰিছে এইবোৰ বাৰু ভাল পায় তোমাক ভাল পালে বুলি এইবোৰ কৰিব নালাগে দেই ইচ্ছা কি ক'বা তেওঁলোকক তুমি মই চিৰিয়াছলি গম নাপাওঁ দেই কোনে কৰি সঁচাকৈ কৰিছে চোৱাৰ পিছত যদি প্ৰকৃততে তেওঁলোকৰ চকুত পৰিলেতো লিখিবই মই কৰিছিলোঁ বুলি এইটো আমাৰ তথ্যভিত্তিক এটা খবৰ সেইকাৰণে ক'ব পাৰিছোঁ ক'ৰ পৰা খবৰ উলিয়াইছে এইটো আহি যায় আৰু গড তোমাৰ ইণ্টাৰভিউ লোৱাৰ আগত সেইটো মই ৰিচাৰ্চ কৰিছিলোঁ ৰিচাৰ্চ কৰি আমি গম পালোঁ যে নাই মই গম পোৱা নাই বাৰু তুমি গম নাপাব পাৰা কিন্তু মই যিটো কৈছোঁ সঁচা কথা কোনে কৈছে তুমি বহুত মেছেজ হয়তো বহুত মেছেজ তুমি খুলি নাচাব পাৰা তোমাক হয়তো দিছোঁ কিবা কিবি কিন্তু এইটো সঁচা কথা কিন্তু প্লিজ কৰিব নালাগে এইবোৰ বেয়া কথা ন হাত চাত কাটিলে ক'ৰবাত কাটি চাটি যাব কিবা তুমি আকৌ যিটো হাঁহি মাৰি আছা আৰু কাৰোবাক উদগনিহে যোগাইছে হাত কাটিবলৈ মোৰ লাজ লাগিছে লাজ কিয় লাগিছে আচ্ছা দিগাংগনা লাজ কেতিয়া লাগে লাজ নাজানো মোৰ লাজ লাগি যায় কেতিয়া লাগে এনে কিবা এটা ইনচিডেণ্ট কোৱা এনেকুৱা কিবা ঠিক আছে তুমি তোমাৰ নিজৰ এটা ইনচিডেণ্টে কোৱা য'ত তুমি বহুত লাজ পাইছিলা বা তোমাৰ বহুত লাজ লাগিছিলে এনেকুৱা ইনচিডেণ্ট আছে মোৰ মুখত যদি মানুহে বহুত এপ্ৰিচিয়েট কৰি থাকে মোৰ বহুত লাজ লাগে এনেই কৰিছে নে সঁচাই কৰিছে তেতিয়া লাজ লাগে আৰু মোৰ মায়ে কেতিয়াবা ক'ৰবাত মানে মই শ্বুটিঙত গ'লে মানুহৰ আগত যি টি কথা কৈ থাকে মই নাখাওঁ বা কিবা এনেকুৱা শুই থাকোঁ এনেকুৱা মেইনটেইন নকৰোঁ একো নকৰোঁ এইবোৰ কথা ক'লে মোৰ বহুত লাজ মায়ে কয় মায়ে আল্টিমেটলি তোমাৰ বদনাম গায় ইমান লাজ লাগে আৰু এনেকুৱা মানুহৰ আগত কয় যিবোৰ মানুহৰ আগত ক'ব নালাগে মানে সেইবোৰ মানে মোক পিছত ক'ব পাৰে ন তুমি এনেকুৱা কিয় কৰা কি কৰা তেতিয়াও সেইখিনি মোৰ বহুত লাজ লাগে আৰু মেইনটেইন নকৰোঁ বুলি ক'লে আৰু লাজ লাগে মোৰ শ্বুটিঙত মা যায় লগত যায় মোৰ লগত মা প্ৰায়ভাগ শ্বুটিঙতেই যায় মায়ে মানে এৰিব নোৱাৰে আৰু ময়ো লাগে এজন মোক মানুহ এজন লগত ভাল কথা